নমস্কাৰ নমস্কাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি গাইছ আজি এনে ফুৰিব যাম আৰু আপোনালোককো দেখাম এই আবেলি সময়খিনিত অলপ ফুৰিব আহিছোঁ যিটো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল পাব যাম ভাল ভিডিঅ' মন্দিৰ পালো শিৱ মন্দিৰ বহুত আছে গাইছ নদীৰ মাজতে যাব লাগিছে নাই গাইছ আমি দূৰে পাই তো মাথাগুৰি এইফালে নদী আছে গাইছ এইবিলাক মানুহ চিৰিজ কছ আছে দলং গাইছ নদী চাওক নদী গাইছ পুঠিমাৰী নদী চাওক এইটো মজা বতাহ দি আছে গাইছ ধুনীয়া দলংখন আমাৰ এই ওচৰৰে এখন দলং বেছি দিন হোৱা নাই এখন বনাব আজি 5-6 বছৰমান হ'ল নেকি 5-6 বছৰমান হৈছে একদম শৰাইঘাট দলঙৰ নিচিনাকৈ বনাই আছে এইখন ভাল লাগে আহি ধুনীয়া বতাহ আহি আছে এইফালে তো বোলে আমাক উঠি যাতে কিবা বোলে যাদু দেখাব সেইকাৰণে তাতে উঠছি বেলেগ মজা হয় বেলেগ খাওঁতে বেলেগ কিবা উঠলে না কিন্তু বঢ়িয়া চাওক কি ধুনীয়া মন্দিৰ এটা আগদিনা আহিম গাইছ নিশ্চয় আহিম এটা বহুত ভাল বস্তু লেখা আছে ইয়াত এই বেনাৰখন প্ৰত্যেকটো মন্দিৰতে লাগে এইটো আছে মন্দিৰ চহৰৰ ভিতৰত ধূমপান জাতীয় আৰু ৰাগিয়াল বস্তু সেৱন কৰা নিষেধ এই বেনাৰখন থাকিলে তাৰমানে অলপ মন্দিৰ চহৰটো অলপ চাফা হৈ থাকে ইয়াত যেন অলপ অনুভৱ হৈছে আৰু এইখিনি জেগাত বেনাৰখন সেইকাৰণে এই বেনাৰখন লাগেই আৰু মানুহেও জানিব লাগে এইবিলাক ধূমপান জাতীয় বস্তু অতি আৰু কৰা বস্তু নহয় এইটো সাৰ গৰুটো বহুত ধুনীয়া বাবু আহা এই সাৰ গৰুটো লাগবা যোৱা লাৰি দিয়া ভাল লাগব এইটো এটা মন্দিৰ এইটোৰ কাষতে আৰু এটা মন্দিৰ আছে ইয়াত এইটো এটা মন্দিৰ এইটোতে দুৰ্গা পূজা হয় এবাৰ বাৰু দুৰ্গা পূজা আহিলে আমি বাৰু দেখাম তাৰ ভিডিঅ' দুৰ্গা পূজাৰ সময়ত চব দেখাব আৰু হ'ব কিবা এটা কৈ দিয়া দুৰ্গা পূজা আহিলে গাইছ দেখা হ'ব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট ব্লগত লগ পাই আছোঁ আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম কৰি যাম আমি চ' আৰু আজিলৈ আৰু